হেল্ল' স্পেন, মই দেৱাশ্ৰী আছাম স্পেন চেণ্ট্ৰেললৈ সকলোকে স্বাগতম জনাইছো। আধুনিক ভাৰতৰ ইতিহাসৰ এটা চিৰিজ ষ্টাৰ্ট কৰিছো, য'ত মই পৰ্তুগীজসকলৰ আগমন আৰু তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন এই গোটেইখিনি ডিছকাছ কৰিছো। আজি আমাৰ এই পাৰ্টটোত আমি ডাচসকলৰ বিষয়ে পঢ়িম। ডাচসকলৰ কণ্ট্ৰিবিউশ্যন, তেওঁলোকৰ গোটেইখিনি, তেওঁলোকৰ লগত ৰিলেটেড যিমানখিনি পইণ্ট আছে আমি গোটেইখিনি ডিছকাছ কৰিম। ছেকেণ্ড, তোমাৰ ইউৰোপীয়ান শক্তিৰ আগমন হৈছিলে ডাচসকল, আৰু এই ডাচসকল মূলতঃ আহিছে নেদাৰলেণ্ড দেশৰ পৰা। পৰ্তুগীজসকলৰ আগমন হৈছিলে তোমাৰ 1487ত, আৰু তেওঁলোকে প্ৰথমটো কাৰখানা স্থাপন কৰিছিলে এই 1500 চনত। ক'ত কাৰখানাটো স্থাপন কৰিছিলে? কেৰেলাৰ কোচিনত। এইটো চোৱা, 1500 চনত তেওঁলোকে কেৰেলাৰ কোচিনত তোমাৰ কাৰখানাটো স্থাপন কৰে। তাৰ 100 বছৰ পিছত ঠিক 1602 চনত তোমাৰ এই ডাচসকল ভাৰতলৈ আহিছিলে, আৰু ডাচসকলৰ তোমাৰ কাৰখানাটো প্ৰথম স্থাপন কৰে তোমাৰ মাছলিপট্টনমত, অন্ধ্ৰপ্ৰদেশৰ মাছলিপট্টনমত। ডাচসকল ইণ্ডিয়াত আহিছিলে 1600 চনত, আৰু 1602 চনত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়, আৰু 1605 চনত অন্ধ্ৰপ্ৰদেশৰ মাছলিপট্টনমত প্ৰথমটো কাৰখানা স্থাপন কৰে। ডাচসকলে নীল, বস্ত্ৰ, ৰেচম, নিমখ, আফিচ, চাউল আদিৰ ব্যৱসায় কৰিছিলে। পৰ্তুগীজসকলে মেইনলি তোমাৰ কি ব্যৱসায় কৰিছিলে? পৰ্তুগীজসকলে জালুক আৰু তোমাৰ মছলাৰ ওপৰত তেওঁলোকে একচেটিয়া মনোপলি তোমাৰ বিজনেছ কৰিছিলে। এই ডাচসকলে কিন্তু তোমাৰ নীল খেতি কৰা, বস্ত্ৰ, ৰেচম, নিমখ আদিবোৰ তোমাৰ ব্যৱসায় কৰিছিলে। সকলো কিন্তু 1600 চনতে ভাৰতত প্ৰৱেশ কৰিছিলে, কিন্তু তেওঁলোকৰ প্ৰথমটো কাৰখানা 1613 চনত গুজৰাটৰ তোমাৰ চুৰাটত প্ৰথমটো তোমাৰ কাৰখানা স্থাপন কৰে ব্ৰিটিছসকলে। 1623 চনত ডাচ আৰু ব্ৰিটিছসকলৰ মাজত এখন যুদ্ধ হয়। এই যুদ্ধখন হৈছিলে তোমাৰ ইণ্ডোনেছিয়াত, বেটেল অফ আলময়ৰা, আৰু বেটেল অফ বিডেৰা হৈছিলে তোমাৰ 1759ত। এই গোটেইখিনি আমি এটা এটাকৈ ডিছকাছ কৰিম। প্ৰথমতে আমি এই ইংৰাজসকলৰ আগমনৰ বিষয়ে আমি পঢ়ি ল'ব পাৰা, তাৰপিছত এই যুদ্ধকেইখনৰ কথা আমি ডিছকাছ কৰিম। 1600 চনত কুইন এলিজাবেথ ওৱানৰ চাৰ্টাৰ জাৰি কৰি কিনে ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়, আৰু এই চাৰ্টাৰখনত কি লিখা আছিলে? যেতিয়া মানে ইংলেণ্ডৰ পৰা আৰু বেলেগ কোম্পানী আমাৰ ইণ্ডিয়াত সোমাব নোৱাৰে, অৰ্থাৎ তোমাৰ এই ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ ইণ্ডিয়াত একচেটিয়া অধিকাৰ লাভ কৰে এই চাৰ্টাৰৰ জৰিয়তে। 1609 চনত কেপ্টেইন হকিন্সে মোগল সম্ৰাট জাহাংগীৰৰ দৰবাৰত উপস্থিত হয়, আৰু এইজন মোগল সম্ৰাটে 1612 চনত কেপ্টেইন হকিন্সক এটা কাৰখানা স্থাপন কৰাৰ বাবে অনুজ্ঞা পত্ৰ প্ৰদান কৰে। সেয়েহে 1613 চনত চুৰটত, গুজৰাটৰ যিটো চুৰট আছে, এই চুৰটত প্ৰথমটো কাৰখানা ইংৰাজসকলে স্থাপন কৰে। 1619 চনত ইংৰাজসকলে আগ্ৰা, আহমেদাবাদ, বৰোদাত তেওঁলোকৰ কাৰখানা স্থাপন কৰে। চোৱা, 1613 চনত চুৰটত প্ৰথমটো কাৰখানা স্থাপন কৰে। এই প্ৰথমটো কাৰখানা স্থাপন কৰাৰ পিছতে এই 5 বছৰ পিছত আগ্ৰা, আহমেদাবাদ, বৰোদা এই গোটেইবিলাকত তেওঁলোকৰ এটা এটা তোমাৰ এই কাৰখানা প্ৰতিষ্ঠা কৰে। 1661 চনত মুম্বাইখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ আহে। 1661 চনত পৰ্তুগীজৰ ৰাজকুমাৰী কেথলিক অফ ব্ৰিগেঞ্জা আৰু ব্ৰিটিছৰ ৰাজকুমাৰ চাৰ্লছ টুৰ মাজত বিবাহ হয়, আৰু বিবাহৰ ফলত এই চাৰ্লছ টুক মুম্বাইখন দহেজত মানে গিফ্ট দিয়ে। এই ব্ৰিটিছৰ ৰাজকুমাৰ চাৰ্লছ টুৱে মুম্বাইখন যেতিয়া গিফ্ট হিচাপত বিবাহত পায়, তেখেতে মুম্বাইখনো কি কৰিব? তাৰ বাবে তেখেতে ইষ্ট ইণ্ডিয়া কোম্পানীক মুম্বাইখন দি দিয়ে। 1639ত বিজয়নগৰ সাম্ৰাজ্যৰ পৰা ফ্ৰান্সিছ দিয়ে মাদ্ৰাজ চহৰখন নিজৰ হাতলৈ আনে। এই বিজয়নগৰ সাম্ৰাজ্যসমূহ আমি যেতিয়া ইণ্ডিয়ান মিডিভেল হিষ্ট্ৰীটো পঢ়িম, তাতে আমি ধুনীয়াকৈ এই সাম্ৰাজ্যৰ বিষয়ে আমি পঢ়িম। এইবিলাক তোমাৰ সাউথ ইণ্ডিয়ান তোমাৰ সৰু সৰু ৰুলাৰ আছিলে, এইবোৰৰ বিষয়ে আমি ভালকৈ পঢ়িম। 1698ত জব কাৰ্নছ, এই জব কাৰ্নছ এজন ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰী আছিলে। তেখেতে জমিদাৰসকলৰ পৰা কলকাতা চহৰখন ক্ৰয় কৰি কিনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত দিয়ে। এইদৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মুম্বাই, মাদ্ৰাজ আৰু কলকাতা যি তিনিখন তোমাৰ ইম্পৰ্টেণ্ট চহৰ আছিলে, এই তিনিখন চহৰত প্ৰেচিডেন্সি টাউন হিচাপত গঢ় লৈ কিনে তাতে খোপনি পাতে। এইদৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এটা মই চামাৰি এনেকে থুলমূলকৈ লিখিছো যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফৰ্ম হৈছিলে 1600 চনত, আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমটো তোমাৰ ফেক্টৰী 1613 চনত গুজৰাটৰ চুৰটত এই কাৰখানা স্থাপন। 1609 চনত কেপ্টেইন হকিন্সে জাহাংগীৰৰ দৰবাৰত উপস্থিত হয়। ব্ৰিটিছৰ ৰজা চাৰ্লছ টুৰ পৰা মুম্বাইখন ইষ্ট ইণ্ডিয়া কোম্পানীয়ে একুৱাইড কৰে, যিখন তোমাৰ ডাউৰি হিচাপত এই চাৰ্লছ টুৱে তোমাৰ পৰ্তুগীজৰ ৰাজকুমাৰী বিবাহ কৰাৰ কাৰণে পায়। ফ্ৰান্সিছ ডি আছিলে তোমাৰ মাদ্ৰাজ চহৰখনৰ প্ৰতিষ্ঠাপক, আৰু এই ফ্ৰান্সিছ ডিয়ে বিজয়নগৰ সাম্ৰাজ্যৰ পৰা এই মাদ্ৰাজ চহৰখন নিজৰ হাতলৈ আনিছিলে, আৰু জব কাৰ্নছে কলকাতা চহৰখন এই জমিদাৰসকলৰ পৰা আনি কিনে তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীক দিছিলে। এতিয়া আমি ডেনিছসকলৰ বিষয়ে পঢ়িম। আমি ইউৰোপীয়ান শক্তিসকলৰ আগমনৰ বিষয়ে পঢ়ি আহিছিলো। প্ৰথম তোমাৰ কোন আহিছিলে? প্ৰথম আহিছিলে তোমাৰ পৰ্তুগীজসকল, তাৰপিছত আহিছিলে তোমাৰ ডাচসকল, তাৰপিছত আহিছিলে তোমাৰ ব্ৰিটিছ, ফ'ৰ্থ আহিছিলে তোমাৰ ডেনিছ, আৰু শেষত আহিছিলে তোমাৰ ফ্ৰান্সিচি। এইদৰে ক্ৰনলজিকেল অৰ্ডাৰত আমি এটা এটাকৈ পঢ়ি আছো, আৰু এতিয়া আমি পঢ়িম ডেনিছসকলৰ বিষয়ে। 1616 চনত খ্ৰীষ্টিয়ানিক V ডেনমাৰ্কৰ ৰজা আছিলে। তেখেতৰ আদেশ মৰ্মে ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়, আৰু এই ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰত, চীন আৰু এছিয়াৰ বিভিন্ন ৰাজ্যৰ লগত বাণিজ্য কৰিবৰ বাবে গঠন কৰা হৈছিলে। ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1620 চনত তামিলনাডুৰ টেংকিউবাৰত প্ৰথমটো কাৰখানা স্থাপন কৰে। তাৰপিছত 1676ত বংগৰ চেৰামপুৰত তেওঁলোকৰ কাৰখানা স্থাপন কৰে, আৰু এই চেৰামপুৰৰ কাৰখানাটোৱে এই ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুখ্য কাৰ্যালয় হিচাপত তোমাৰ গঠন কৰা হয়। হেড অফিচ তেওঁলোকৰ চেৰামপুৰত আছিলে।
এই ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে ব্ৰিটিছ বা তোমাৰ পৰ্তুগীজৰ হাতত তিষ্ঠিব নোৱাৰে, যাৰ ফলত তোমাৰ 1845ত ভাৰতত থকা সকলো ব্যৱসায় ইংৰাজৰ হাতত তোমাৰ বিক্ৰী কৰি এই ভাৰতৰ পৰা তোমাৰ ওলাই গুচি যায়। আমি শেষৰ ইউৰোপীয়ান শক্তিটোৰ বিষয়ে পঢ়িম, যিটো হ'ল তোমাৰ ফ্ৰেন্সৰ ৰজা লুইছ 14ৰ আদেশ মৰ্মে 1664ত ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়। আৰু এই ফ্ৰেন্সৰ প্ৰথমটো তোমাৰ কাৰখানা প্ৰতিষ্ঠা কৰিছিলে গুজৰাটৰ চুৰাটত। আৰু এই চুৰাটত কোনে আৰু কাৰখানা প্ৰতিষ্ঠা কৰিছিলে? ব্ৰিটিছসকলেও তোমাৰ হেডকোৱাৰ্টাৰ এই চুৰাটতে আছিলে। ফ্ৰান্সৰ প্ৰথমজন গভৰ্ণৰ আছিলে তোমাৰ ফ্ৰান্স মাৰ্টিন, প্ৰথমজন তোমাৰ গভৰ্ণৰ আছিলে। 1742 ডুপ্লেক্স ভাৰতত আগমন ঘটে, আৰু এই ডুপ্লেক্সৰ আগমনৰ লগে লগে ভাৰতত এংলো ফ্ৰান্স সংঘাতৰ আৰম্ভ হয়। আৰু এই সংঘাতৰ পৰাই তোমাৰ এই ফ্ৰান্সসকলৰ শক্তি তোমাৰ লাহে লাহে কমিবলৈ ধৰে। 1760ত ৱানডিভাৰ্ছ যুদ্ধখন হয়, আৰু এই যুদ্ধখনৰ পিছতে ফ্ৰেন্সসকলে ভাৰত ত্যাগ কৰে। যিখিনি কথা মই তোমালোকক ক'লো, এইখিনি অকণ থুলমূলকৈ আমি এবাৰ ৰিভিজন দি চাওঁ ব'লা। পৰ্তুগীজসকল ভাৰতত আহিছিলে 1500 চনত আৰু প্ৰথমটো কাৰখানা স্থাপন কৰিছিলে কেৰালাৰ কোচিনত। তাৰপিছত আহিছিলে ডাচসকল, আৰু ডাচসকলে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰে 1605 চনত। আৰু তেওঁলোকৰ প্ৰথমটো কাৰখানা আছিলে আন্ধ্ৰপ্ৰদেশৰ মছিলিপট্টনমত। আৰু ব্ৰিটিছসকলৰ প্ৰথমটো কাৰখানা স্থাপন কৰিছিলে গুজৰাটৰ চুৰাটত। আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিলে 1600 চনত, আৰু 1613ত প্ৰথমটো তোমাৰ কাৰখানা স্থাপন কৰা হয়। তাৰপিছত আহিছিলে তোমাৰ ডেনমাৰ্কসকল, আৰু ডেনমাৰ্কসকলে 1616 চনত ভাৰতত আহে আৰু প্ৰথমটো তোমাৰ কাৰখানা স্থাপন কৰিছিলে তামিলনাডুত। আৰু একেবাৰে শেষত আহে ফ্ৰান্সসকল, আৰু ফ্ৰান্সৰ প্ৰথমটো তোমাৰ কাৰখানা স্থাপন কৰিছিলে 1664ত চুৰটত। এই ভিডিঅ'টোত মই কৈছিলো যে বেটেল অফ বিডেৰা আৰু বেটেল অফ আলমৈৰাৰ বিষয়ে তোমালোকক কম। পৰ্তুগীজসকলৰ পিছত এই ডাচসকল ভাৰতত আহে, আৰু ডাচসকলে মেইনলি ইণ্ডিয়া আৰু ইণ্ডোনেছিয়াত ব্যৱসায় কৰিছিলে। 1623 চনত এই ডাচসকলে 10জন তোমাৰ ইংৰাজক হত্যা কৰে ইণ্ডোনেছিয়াত, যাৰ ফলত তোমাৰ এই বেটেল অফ আলমৈৰা ইণ্ডোনেছিয়াত সংঘটিত হয়। এই বেটেল অফ আলমৈৰাখন হৈছিলে তোমাৰ ইণ্ডোনেছিয়াত 1623 চনত, আৰু বেটেল অফ তোমাৰ বিডেৰা হৈছিলে 1759 চনত। এই যুদ্ধখন হৈছিলে তোমাৰ ভাৰতত। বেটেল অফ বিডেৰা এই যুদ্ধখনৰ পিছত ডাচসকল ইংৰাজৰ হাতত বেয়াকৈ পৰাস্ত হয়, আৰু তাৰ ফলত তোমাৰ ডাচসকলে ভাৰতৰ পৰা গুচি যায়। কিন্তু তেওঁলোকে ডাচসকলে কয় যে আমি ইণ্ডোনেছিয়াত ব্যৱসায় কৰিম, আৰু ইংৰাজসকলেও তোমাৰ প্ৰতিশ্ৰুতি দিয়ে যে ইণ্ডোনেছিয়াত আমি ভৱিষ্যতলৈকে কেতিয়াও তাতে মই বেপাৰ নকৰো, তোমালোকে তাতে বেপাৰ কৰা। চ' ডাচসকলে ইণ্ডোনেছিয়াত ব্যৱসায় কৰে, আৰু ইংৰাজসকলে তোমাৰ ভাৰততে তোমাৰ খোপনি পাতে। এই টপিকটোৰ লগত ৰিলেটেড যিমানখিনি তোমালোকক মই ব্যাখ্যা কৰিছো, এই গোটেইখিনি আমি MCQ আকাৰত এবাৰ ডিছকাছ কৰো ব'লা। প্ৰথমটো MCQ হ'ল, ভাৰতত ব্ৰিটিছৰ হাতৰ পৰা পৰাস্ত হোৱা প্ৰথমটো তোমাৰ ইউৰোপীয়ান শক্তি আছিলে কোন আছিলে? পৰ্তুগীজ, ফ্ৰান্স, ডাচ নে ডেনিছ? প্ৰথমটো তোমাৰ পৰাস্ত হোৱা শক্তি আছিলে তোমাৰ ডাচসকল। অকমান আগতে যে কৈছিলো এই 1759ত বেটেল অফ বিডেৰা হৈছিলে, এই বিডেৰা যুদ্ধখনতে তোমাৰ ডাচসকলে এই ব্ৰিটিছৰ হাতত পৰাস্ত হৈছিলে, আৰু ইয়াৰ পৰা তোমাৰ ভাৰত ত্যাগ কৰে এই ডাচসকলে। কোনখন যুদ্ধৰ জৰিয়তে ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানীৰ অৱসান ঘটিছিলে? প্লাচি যুদ্ধ নে বক্সাৰ যুদ্ধ নে ৱানিবাজ যুদ্ধ নে পানিপথৰ যুদ্ধ? এই 1760 চনত ৱানিবাজ যুদ্ধখন তোমাৰ ফ্ৰান্সৰ মাজত হয়, ফ্ৰান্স আৰু ব্ৰিটিছৰ মাজত, আৰু এইখন যুদ্ধৰ পিছতে তোমাৰ এই ফ্ৰান্স শক্তিৰ তোমাৰ অৱসান ঘটে। 1760ত ৱানিবাজ যুদ্ধখন কাৰ সৈতে হৈছিলে? এইখন যুদ্ধ হৈছিলে তোমাৰ ব্ৰিটিছ আৰু ডাচৰ মাজত, নে ব্ৰিটিছ আৰু পৰ্তুগীজৰ মাজত, নে ব্ৰিটিছ আৰু ফ্ৰান্সৰ মাজত, নে ফ্ৰান্স আৰু পৰ্তুগীজৰ মাজত? এইখন যুদ্ধ হৈছিলে তোমাৰ ব্ৰিটিছ আৰু ফ্ৰান্সৰ মাজত। 1760 ৱানিবাজ যুদ্ধ। এইটো মনত ৰাখিবা দেই, এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়। 1763ত পেৰিছ চুক্তি হয়, আৰু এই পেৰিছ চুক্তি অনুসৰি কোনটো তোমাৰ সিদ্ধান্ত সঠিক আছিলে? এই পেৰিছ চুক্তি অনুসৰি ফ্ৰান্সৰ অধিকাৰ কেৱল বাণিজ্যৰ ক্ষেত্ৰতে সীমাবদ্ধ হৈ থাকিলে। এই ব্ৰিটিছসকলে ভাৰতত অকল বাণিজ্য কৰিম বুলি অহা নাছিলে, তেওঁলোকে সামাজিক ক্ষেত্ৰত, আৰ্থিক ক্ষেত্ৰত আৰু ৰাজনৈতিক ক্ষেত্ৰত প্ৰত্যেকটো স্তৰতে ভাৰতখনক নিজৰ অধীন কৰিবলৈ চেষ্টা কৰিছিল, আৰু ইতিমধ্যে অধীন কৰিছিল। কিন্তু ফ্ৰান্সসকলে যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ যাতে অধিকাৰ ভাৰতত চেষ্টা কৰিব নোৱাৰে, তাৰ বাবে 1763ত এখন তোমাৰ পেৰিছ চুক্তি এগ্ৰিমেণ্ট এখন তোমাৰ চাইন কৰে, আৰু এই পেৰিছ চাইনৰ জৰিয়তে ফ্ৰান্সসকলে কেৱল অকল বাণিজ্যই ভাৰতত কৰিব পাৰিব, এই তোমাৰ চুক্তিটো লিখা আছিলে তাতে পেৰিছ চুক্তি। 1947ত ভাৰতখন স্বাধীন হয়। এই ভাৰতখন স্বাধীন হোৱাৰ পিছতো কোনটো ইউৰোপীয়ান শক্তিয়ে গোৱাখন তোমাৰ দখল কৰি ৰাখিছিলে? ফ্ৰান্স, ডাচ, ডেনিছ নে পৰ্তুগীজ? এই পৰ্তুগীজ সকলে তোমাৰ গোৱাখন নিজৰ হাতত কৰি ৰাখিছিলে। কিন্তু 1961ত আমাৰ ইণ্ডিয়ান আৰ্মীয়ে অপাৰেশ্যন বিজয় নামৰ এটা তোমাৰ মিছন লঞ্চ কৰে, আৰু এই মিছনৰ জৰিয়তে এই পৰ্তুগীজ সকলক ভাৰতৰ পৰা খেদি পঠিয়ায়। অপাৰেশ্যন বিজয় 1961। ভাৰতত ফ্ৰেন্সৰ ওপৰত ব্ৰিটিছৰ বিজয়ৰ আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা কাৰণটো কি আছিলে?
সেইটো আছিলে তোমাৰ ব্ৰিটিছৰ নৌসেনা আৰু এই ব্ৰিটিছৰ নৌসেনা আৰু পৰ্তুগীজৰ নৌসেনাৰ কৌশলখিনত আটাইতকৈ তোমাৰ শক্তিশালী আছিলে তেওঁলোকে পানীৰ ওপৰত নিজৰ মানে সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ ভালকৈ জানিছিলে তেওঁলোক অতি শক্তিশালী আছিলে এই পানীৰ ক্ষেত্ৰত নৌ সামৰিক বাহিনী আজি এই ভিডিঅ'টোত ইউৰোপীয়ান শক্তিৰ ডাচ্চ ডেনিছ পৰ্তুগীজ এই গোটেই শক্তিসমূহৰ বিষয়ে আমি আলোচনা কৰিলো আৰু ইয়াৰ লগত ৰিলেটেড যিমানখিনি তোমাৰ প্ৰিভিয়াছ ইয়াৰ এক্সামৰ কুৱেশ্যন আছে এইখিনি MCQ আকাৰত আমি ডিছকাছ কৰিলো আৰু এইদৰে মোৰ লগত জড়িত হৈ থকা আৰু আমি মডাৰ্ণ হিষ্ট্ৰীটো আমি এটা এটাকৈ এই গোটেই চিৰিজটো আমি এনেকৈ ক্লিয়াৰ কৰিম আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট কৰিবা আজিলৈ